Hey guys, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু দেখিছেনে এয়া কিহৰ প্ৰস্তুতি? মই এটা কেক বনাবৰ বাবে প্ৰস্তুতি চলাই আছো আৰু এই কেকটো এটা বিশেষ দিনৰ বাবে। আৰু এই কেকটো এটা বিশেষভাৱে বনাইছো, আপোনালোকে চাই থাকিলে শেষলৈকে গম পাব। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাবই লাগিব আৰু চাই কেনেকুৱা পাইছে জনাব। আৰু এয়া দেখিছেনে পেটা একদম পুৰা টিফিন বাতিটো খাবলৈ নাই এৰা চুচি বাচি। আৰু এইফালে মই আইচিং কৰি আছোঁ। মই আগে পিছে কেতিয়াও এনেকৈ কেক আইচিং কৰা নাই। মই কেক বনাওঁ মাজে মাজে কেতিয়াবা এনেকৈ খাবলৈ বুলিহে, কিন্তু মই আইচিং কৰা হোৱা নাই। এইবাৰ মানে এটা বিশেষভাৱে বনাব লগা হৈ গ'ল। মানে নিজৰ ইচ্ছামতেই বনাইছোঁ বাৰু। তথাপিও ছোৱালীজনীৰ দাবীত এটা বাৰ্বি কেক বনাবলৈ মানে আগবাঢ়িছোঁ আৰু তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আৰু এয়া দেখিছেনে এই ভিডিঅ'টো মই এতিয়াৰ নহয়, মানে এয়া যোৱা ডিচেম্বৰৰ 25 তাৰিখৰ হয়। মানে বেটীৰ বাৰ্থডে আছিলে 25 তাৰিখে আৰু মই এই কেকটো বনাইছিলোঁ 24 তাৰিখে, ডিচেম্বৰ 24 তাৰিখে 2023। আৰু ভিডিঅ'টো এডিট কৰিবলৈ থাকি গৈছিল আৰু বহুতকেইটা কাৰণত মানে মোৰ ভিডিঅ'টো বনাবলৈ বা আপলোড কৰিবলৈ থাকিয়ে গৈছিল। অকণমান ভিডিঅ' ক্লিপ ৰাখি থৈছিলোঁ। এয়া দেখিছেনে মানুহজন বহি আছে আৰু অকণমান ধৰি সহায় কৰি দিবলৈ বুলি কৈছোঁ, কিন্তু ওচৰতে বৰমাও আছে, বৰমায়েও ধৰি মেলি দিছে। আৰু বৰমাৰ সহযোগতে কেকটো বনাবলৈ আগবাঢ়িলোঁ। আৰু চাওকচোন এইখিনিতে মোৰ মানে কেকটো তেনেই সৰু সৰু যেন লাগিলে, কিন্তু মনটোৱে নেমানিলে। আৰু এটা কেক বনাই বুলি আশা কৰি পিনে মানে বনাইছিলোঁ আৰু আইচিং কৰা নাই। 2টা কেক বনাইছিলোঁ আৰু তাৰ কাৰণে এটা বোলো ভাবিছিলোঁ আইচিং কৰিম আৰু এটা নৰ্মেলকৈ ৰাখি থ'ম, কিন্তু কথামতে কাম নহ'ল, মোৰ মনটোৱে নেমানিলে। সেইফালে সেইটো কেক হৈ গ'ল। এয়া দেখিছেনে এইটো কেক হৈ গ'ল। তাৰ কাৰণে মই কি কৰিলোঁ চাওকচোন, সেই কেকটো মই ইটোৰ লগত যিটো আইচিং কৰিছিলোঁ তাৰ লগতে জোৰাই দিলোঁ। আৰু এয়া বেটাই অলপ ভিডিঅ' কৰি ৰাখিছিলে আৰু এনেকুৱা কাণ্ড দেখিছেনে, এই মানে খোৱাত ব্যস্ত। আৰু এইফালে দেখিছেনে সেয়া অলপ আইচিং কৰিয়ে ৰাখি থৈ দিলোঁ মই। মানে এইটো যিটো কেক দেখিছে এইটো বহুত বেছি ডাঙৰ নহয় যিহেতু, সেইটো কাৰণে ভাবিলোঁ কি তাতে মই জইন কৰি দিওঁ আৰু বাৰ্বি কেক হিচাপে অকণমান ওখ কৰি দিলে বেছি ভাল লাগিব যেন লগাত, মানে মই এনেকৈ মাজতে দুফাল কৰি দিলোঁ। ভাবিছিলোঁ অকণমান ওপৰলৈ কাটিছিলোঁ যিহেতু তলত আৰু এটা ভাগ কৰিম নেকি বুলি, কিন্তু কৰা নহ'লে। সময়টো বহুত বেছি কম হৈ গৈছিলে, বহুত ৰাতি ইমান তেতিয়া হৈ গৈছিলেগৈ, মানে প্ৰায় 10টা 10:30 মানে বাজিলেগৈ আৰু বহুতখিনি সময় লাগিব। আৰু বৰমাহঁতৰ ঘৰতে মই কেকটো যিহেতু বনাইছিলোঁ আৰু বহুত ধুনীয়া হৈছিলে, স্পঞ্জি। তাৰপিছত তাৰ পৰা আকৌ ৰাতি আহি দিয়াও মানে বহুতখিনি সময় পাৰ হৈ যাব। সেইটো কাৰণে ভাবিলোঁ পটাপট তেনেকৈ 2টা ভাগ কৰিয়ে মই এনেকৈ বহাই দিলোঁ। আইচিং কৰিছিলোঁ যিহেতু সেয়া ক্ৰীমখিনিৰ ওপৰতে আকৌ মই সেইটো বহাই দিলোঁ। তাত আকৌ এক্সট্ৰাকৈ বেলেগ কিবা কিবি নিদিলোঁ। আৰু প্ৰথমবাৰ কৰিছোঁ যিহেতু সেইকাৰণে বহুত বেছি ভালকৈ কোনটো কি ইমান ভালকৈ নাজানো। আৰু এনেকৈ আৰু খকাৰ খুন্দাকৈ ছোৱালীজনী খুব আশা কৰি আছিল যে বাৰ্বি কেক এটা কাটিবলৈ বুলি বাৰ্থডেত, কিন্তু বাৰ্থডে বুলি তেনেকৈ একো পতা নহ'লেই, মাত্ৰ সৰু ল'ৰা ছোৱালীকেইটাক কেইটামান মাতিলোঁ ওচৰে, তেনেকৈয়ে কটা হৈ গ'ল। আৰু ভিডিঅ'বিলাক মাজে মাজে প্ৰায় ডিলিটে হৈ গ'ল। আৰু এয়া দেখিছেনে সেই মাজতে এডোখৰ ডিলিট হৈয়ে গ'ল, কেনেকৈ কি হৈ গ'ল জানো গমেই নাপালোঁ। আৰু এয়া দেখিছেনে মোৰ কেকটো বনাই ৰেডি হৈ গ'ল। হোৱাইট আৰু পিংক, মানে ৰেড হৈছিলে, কেনেকৈ জানো পিংকটো হৈ থাকিলে মই গমেই নাপালোঁ। হ'লেও ইমান বেছি বেয়া দেখা নাই বাৰু। প্ৰথমবাৰ আইচিং কৰিছোঁ আৰু ছোৱালীজনীৰ কাৰণে তাতে খুব বেছি হেঁপাহত বনাইছোঁ আৰু এনেকৈয়ে জাহা তাহাকৈ আৰু হ'লেও মোৰ কাৰণে ভালেই লাগিছে আৰু চবেই ভালেই লাগিছে বুলিয়ে কৈছে বাৰু। বৰমাহঁতেও ভালেই লাগিছে বুলি কৈছে। আৰু বেবী ডলজনী একদম চুলিত লাগিয়ে গ'লগৈ।
এয়া দেখিছেনে ঘূৰাই মেলি এপাক দেখাই দিছোঁ ইমান ভালকৈ পাৰফেক্ট হোৱা নাই আৰু ৰেড কালাৰটো আনিছিলোঁ আৰু গ্ৰীণ কালাৰটো আনিছিলোঁ গ্ৰীণ কালাৰটো কিন্তু দিয়া নহ'লে বেছি আৰু এইফালে সেইদিনাখন গধূলিলৈ কেক কাটিবলৈ লৈছে ওচৰৰে সৰু ল'ৰা ছোৱালী কেইটামান আহিছে দেখিছেনে এয়া বাইকহঁতৰ লগত ধুনীয়াকৈ কেকটো কাটিবলৈ লৈছে আৰু এনেকৈ বৰ বিশেষ একো কৰা নহ'লেই মোৰ বাৰ্থডেত মানে অকল কেকটোৱে কটা হ'ল আৰু পায়স অকণমান বনালোঁ তাৰে ওচৰৰে বৌকেইজনীমান মাতিলোঁ চাহ খোৱালোঁ আৰু বৰমাহঁতে আহিলে তাৰপিছতে এইজনী হৈছে অকণমানিজনী পেহীয়েকৰ ছোৱালী বেটা এইফালে বেটাক দেখিছেনে আৰু এয়া পেহীয়েকৰ ছোৱালী দুজনীৰ লগত আমি চাৰিটা আৰু এয়া গোটেইখিনি এয়া হৈছে পেহীয়েক আৰু মানে মোৰ ননন্দ হয় আৰু এয়া দেখিছেনে এনেকৈ ফটো কেইখনমান স্মৃতি হিচাপে ৰাখি থ'লোঁ আৰু বহুত বেছি ভিডিঅ' কৰা নহ'লে তেনেকৈ এনেকৈ আৰু থুলমূলকৈ গ'ল বেটী বাৰ্থডেটো আৰু তাই খুব বেছি ফূৰ্তি ভনীয়েকৰ লগত দেখিছেনে এনেকৈ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে তাই আগবাঢ়ি যায় খুব ধুনীয়াকৈ এজনী ভাল ছোৱালী মানে আগলৈও যেন ভাল হৈ উঠে পঢ়া শুনাটো যাতে মন কৰে তাৰে কাৰণে আশীৰ্বাদ কৰিব দেখিছেনে আৰু ভিডিঅ'টো বহুত বেছি পলম হৈ গ'ল এতিয়া মাৰ্চে পালেহি মই এতিয়াহে ভিডিঅ' ক্লিপকেইটা পাই বোলো ইউটিউবত সাঁচি থ'ম বুলিয়ে কৰিছিলোঁ কেইটামান কিন্তু নাই নহ'লগৈ আৰু যিকেইটা আছে সেইখিনিকে ইয়াতে সাঁচি ৰাখিলোঁ স্মৃতি হিচাপে তাইও পিছলৈ যদি ইউটিউবটো জীয়াই থাকে তেতিয়াহ'লে তাইও চাব পাৰিব আমাৰো ভাল লাগিব নহয়নে বাৰু সেইকাৰণে স্মৃতি হিচাপে ৰাখি থ'লোঁ আৰু সেয়া দেখিছেনে তাইৰ মানে খুব বেছি চটপাটি হয় ইয়াত দেখিছেনে কিমান যে উৎপাত মানে এক ছেকেণ্ডো নাথাকে শান্তিকৈ এতিয়া প্ৰায় 4 বছৰে পাৰ হৈ গ'ল এবাৰ স্কুলতে দিছোঁ আৰু তাই 5 বছৰ সোমালে যিহেতু অংগনবাড়ী গৈ আছিলে বাৰু কিন্তু এবাৰ নতুনকৈ নাম লগাই দিছোঁ স্কুলত আৰু সেয়া দেখিছেনে তাই উৎপাত এয়া আমাৰ নদী কিনাৰলৈ গৈছিলোঁ নদী কিনাৰৰ বাৰীত যিহেতু ওচৰৰ সকলোৰে বাৰীয়ে পাতে আৰু এয়া এনেকৈ আৰু ভণ্টি আছিলেহি তেতিয়া ভাবিলোঁ অকণমান ফুৰাই আনো তাইক আৰু এতিয়া আমি গোটেইখিনি গৈছোঁ আৰু বাৰী ফুৰিবলৈ তাতে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এয়া ক্লিপকেইটা ৰখাই থৈ দিলোঁ আৰু ইয়াতে সাঁচি থ'লোঁ আৰু এইফালে দেখিছেনে সন্ধিয়া জুই কিনাৰত আৰু দেখিছে মোৰ চেণ্ডেল পিন্ধি আছে তাই আৰু এইবিলাক নাচি আছে দেউতাকৰ ওচৰত কিনাৰতে বহি পিনে দেউতাকে গীটাৰ এখন বজাই আছিলে ভিডিঅ' কিন্তু তাইকহে কল কৰা হ'ল মানে কি যে কান্দ গধূলি যেতিয়া আমি চাহ খাইছিলোঁ তাহাঁতি হৰলিক্স খাইছিলে আৰু এইজনী দেখিছেনে বাৰু সাজি কাচি একেবাৰে গগনা পাত নহ'লে নহয় যেতিয়াই মন যায় তেতিয়া এই সাজোন কাচোনটো থাকিবই আৰু তো আজিলৈ ইমানখিনি আছিলে যেতিয়া মন যায় তেতিয়াই নাচি থাকিব বিচাৰে আৰু যদিহে ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু যদিহে ভাল পাইছে মোৰ ভিডিঅ'বিলাক চাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ ভিডিঅ'বিলাক চাই থাকিব বুলি আশা ৰাখিলোঁ তো আজিলৈ বাই বাই সকলোৱে আশীৰ্বাদ কৰিব বুলি আকৌ এবাৰ কৈ দিছোঁ তো বাই বাই